নমস্কাৰ সকলোকে আপোনালোক সকলোকে লাইফষ্টাইল বাই বিস্মিতাৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি গৈ আছোঁ হাঁহিক ভেকচিন দিয়াবলৈ আজি ফাইনেলি হাঁহিৰ ভেকচিনটো দিয়া হ'ব যোৱা সপ্তাহত মই কৈছিলোঁ যিহেতুকে তাইৰ ডেটটো অহা নাছিলে গতিকে এতিয়া সময়টো হৈ গ'ল আৰু এয়া ওলাইছোঁ ভেকচিন দিয়াবলৈ আমি টমটমত গৈ আছোঁ যিহেতুকে ঘৰৰ পৰা একেবাৰে কাষতে আৰু এয়া লগত বিন্তাবা এয়া গৈ আছোঁ ভেকচিন দিয়াবলৈ এয়া তাইক প্ৰথম পলিঅ' দিলে তাৰপাছতে বেজী দিলে আজি বেজী তাইৰ 3টা আছিলে আৰু 3টা বেজী দিওঁতে তাই বহুত বেছি কষ্ট পালে প্ৰথম দুটাত ইমান দুখ পোৱা নাছিলে হাতত এটা আৰু ভৰিত এটা দিওঁতে নেক্সট ভৰিটোত দিওঁতে তাইৰ তেজো ওলাই গৈছিলে অকণমান যিহেতুকে বহুত ভিতৰলৈকে দিয়া হয় গতিকে সেয়া আৰু অকণমান উপায় নাই প্ৰতিটো বাচ্চাৰ ক্ষেত্ৰতে যিটো হয় সেইটো তাইৰ ক্ষেত্ৰতো হ'বই এয়া ছাকচেছফুলি ভেকচিন দিয়া হৈ গ'ল এয়া তাই তেজ ওলোৱা জেগাখিনি মই অলপমান দেখাই দিছোঁ উপায় নাই তাইৰ ভালৰ কাৰণে অলপমান কম্প্ৰমাইজটো কৰিবই লাগিব আচলতে মই ভাবিছিলোঁ প্ৰাইভেটত দিম বুলি আৰু কিন্তু মানে কি হ'ল বহুত মানুহে ক'লে যে গভৰ্ণমেণ্টত দিলে বোলে বেজীকেইটা ভাল তাহাঁতৰ কাৰণে আৰু গভৰ্ণমেণ্টৰ এই বেজীকেইটা খুব ভাল হয় গতিকে সেইটো কাৰণে আৰু মানে তাইৰ ভাল হওক বুলিয়ে মই অকণমান কষ্ট হ'লেও গভৰ্ণমেণ্টতে দিলোঁ আৰু তাই অকণমান অসুবিধা হৈ আছিলে ডিঙিটোত মানে মঙহখিনি লাগি লাগি বহুত বেছি ৰঙা হৈ গৈছিলে গতিকে হস্পিটেলতে মই ডক্টৰ পাই পেলাই কনচাল্ট কৰি ল'লোঁ মেডিচিন দিছিলে সেই মেডিচিনখিনি আনিবলৈ গৈছিলোঁ এয়া মেডিচিন আনি হৈ গ'ল তাৰপাছত আকৌ আমাৰ টমটমখনত উঠি ঘৰ পাই গ'লোগৈ আমি হাঁহিক ভেকচিন দি আহি পালোঁ আৰু আহি এতিয়া আমি চবেই একদম মানে গছিপ কৰি আছোঁ পকাতে হাঁহিকো পকাতে খুৱাই দিছোঁ আৰু আমাৰ বিখ্যাত শৰ্মাদা আছে বিখ্যাত বিন্তাবা আৰু মাইনাকহে খালি দেখাব নোৱাৰিম গৰমত বেচাৰা খালী গাই বহি আছে এয়া বিন্তাবা চোৱা আজি ধুনীয়া হৈ আছা দিয়া আৰু এয়া শৰ্মাদা এয়া মাইনা অকণমান অ'কে মাইনা খালী গাই আছে নালাগে এয়া হাঁহি এনেকৈ তাইক পকাতে গাৰু দি খুৱাই দিছোঁ বাপেকৰ লগত কথা পাতি আছে তাই মানে কৈ আছে আৰু তাই কিমান কষ্ট পালে আজি তাইক ভেকচিন দিওঁতে তাই কিমান কষ্ট পালে সেইখিনি বৰ্ণনা তাই মাইনাক এতিয়া দি আছে আৰু মোৰ অকণমান গেটআপটো আপোনালোকে চেঞ্জ দেখিছে যিহেতুকে আটা আছে গতিকে মই মেখেলা চাদৰ পিন্ধি আছোঁ আৰু চাই থাকক কি হয় দিনটো দেখাবলৈ চেষ্টা কৰিম এইখিনি জেগা ইয়াতে মই অলপমান এতিয়া আইচ পেক লগাই দিছোঁ আইচ পেক লগাব দিছে তেওঁলোকে হাঁহিৰ অৱস্থা তাই একদম বিষত কিবা হৈ গৈছে ছোৱালীজনী কি ক'ম আৰু এই সময়বোৰ বৰ দুখ লগাও বৰ বেয়া লাগে মোৰ তাইলৈ ৰ'বা শুন ভাল হ'ব মা ভাল হ'ব দে মামা এয়া হাঁহিয়ে যে ভৰিটো এনেকৈ পেলাই থ'লে তাই পেলাইয়ে থ'লে আৰু লৰ চৰ কৰিব পৰা নাই বেচেৰি বহুত বেছি বিষাইছে আৰু এনেকৈ তাই শুই আছে কিন্তু তাই টোপনি নাই আচলতে বিষতে তাই অকণমান উইক ফিল কৰিছে চাগে গতিকে শুই আছে এই সময়খিনি মোৰ সঁচাকৈ বহুত বেছি দুখ লাগে শহুৰ দেউতা মানে মাইনা দেউতা মানে বুজে অকণমান খাদ্যত ৰেষ্ট্ৰিকশ্যন আছে চব বস্তু নাখায় আৰু ভেজে বনাব লাগিব এতিয়া মই দালি খাবলৈ লৈছোঁ দালি বনাম জিকা ভাজি আৰু অকণমান পটল চিম্পলকৈ ফ্ৰাই কৰিম মানে ভেজে খাব যিহেতুকে ঠিক আছে তুমি লাগা তেতিয়া কিমান হ'ল তই কৈ থাকচোন হে ইমানকৈ ফুলি গৈছে যে তুমি এনেকুৱা নকৰিবা তাক ফোন কৰা ইমাৰ্জেঞ্চিকৈ কি কৰি আছা তই আধাতে গুচি আহিবি ইমান বেছিকৈ ফুলি গৈছে চোৱা না তাক ফোন কৰা তুমি তাৰ ৰেচপনচিবিলিটি এটা আছে নহয় আহিবই লাগিব সি যেনেকৈ হ'লে এয়া হৈছে চানি আমাৰ খুৰাৰ ল'ৰা সি আৰু খুৰা আহিছিলে আটাৰ খবৰ ল'বলৈ আটা ইমান দূৰ জাৰ্ণি কৰি অহাৰ কাৰণে আচলতে গুৱাহাটী আহি পাই অকণমান অসুস্থ হৈ গৈছিলে গতিকে এয়া খুৰা আৰু চানি আহিছিলে খবৰ ল'বলৈ আৰু সি এয়া কৰি আছে কাউণ্ট আমাৰ ঘৰটো কিমান দীঘল সি তাকে কাউণ্ট কৰি আছে মানে তাহাঁতৰ ঘৰটোৰ লগতে কম্পেয়াৰ কৰিব গৈ পেলাই এইবিলাকে আৰু ফটো আমি আৰু এয়া আটাক চেলাইন দি ৰাখিছে ভাল হ'ল বাৰু এতিয়া তাৰপাছত দুটামান চেলাইন দিয়াৰ পাছতে আটা সুস্থ হৈ গ'ল আৰু এতিয়া আহিছে খুৰা আৰু চানি তাৰপাছত আবেলিলৈ আহিব খুৰী
এয়া সন্ধিয়া খুৰী আহি পালে আমি চবেই বহি একাপ একেলগে চাহ খালোঁ আৰু মাইনাই লৈ আছে হাঁহিক তাই বাপেকৰ কোচতেই টোপনি গ'ল এনেকৈ মানে বাপেকে ল'বলৈহে পায় আৰু তাই ডাইৰেক্ট শুয়ে দিয়ে আৰু মানে বেলেগ আৰাম এটা পাই চাগে তাতে পেটটো অকণমান মাইনাৰ ডাঙৰ হৈছে গতিকে খুব সুবিধা পায় আৰু এয়া মই ভইচ অভাৰ কৰিব নোৱাৰোঁ দেই আমাৰ ছোৱালীৰ কাৰণে তাইহে কথা কোৱা খুব বেছি কোৱা তুমি দিয়াচোন এনেকে ধৰি ধৰা হাঁহিছেও কান্দিছেও এতিয়া চানি ক তোৰ লোৱা এক্সপিৰিয়েঞ্চ কেনেকুৱা আছিলে ল'ব পাৰিলি জানো অলপ ডাঙৰ খুৰী কওক কিবা প্লিজ কওক মইতো ভালেই পাওঁ কেঁচুৱালৈ আহি কেনেকুৱা লাগিলে খুবেই ভাল লাগিল আমাৰ বোৱাৰীজনীৰ লগত হাঁহি যাব হাঁহি চাবলৈ আহিলোঁ যোৱা লৈ যাব যোৱাৰ আগত ল'ব লাগিল হাঁহিক জন্মৰ পৰা বুলি জন্ম কৰি মাক আনিছে লৈ গৈছোঁ লগত বুজিছা তোমাক আনিবলৈ মাক লৈ গৈছোঁ তোমাক থ'বলৈ আহিছোঁ নাপায় দে তই অকণ অভাৰ চিৰিয়াছ আৰু আটা গাটো ভাল লাগিছেনে লাগিছেনে বোলে তাইহে কৈছে ককা ভাল পাইছে আৰু এয়া মই পকাতে এনেকৈ লেপেট খাই বহি আছোঁ মানে পকাতে এখন তুলি পাৰি থোৱা আছে আচলতে এইখিনি ঠাইত মোৰ চোফাটো আছিলে আপোনালোকে মন কৰিছিলে নে নাই আগৰ ভিডিঅ'ত মই বাৰু নাজানো চোফাটো মানে মই বিক্ৰী কৰি দিলোঁ এটা নতুন চোফা ল'ম বুলি আৰু এয়া আমি এতিয়া চোফা চাবলৈ চব ৰেডি হৈছোঁ বাপেক জীয়েকে পূৰা য়েল্ল' পিন্ধি আছে আৰু আমাৰ হাঁহি ককাকৰ কোলাত এয়া আমি ৰেডি হৈছোঁ মই উবেৰখন বুক কৰি আছোঁ আৰু আজি চাবলৈহে যাম নট চিয়'ৰ আজি ল'ম নে নল'ম কিন্তু এয়া ওলাইছোঁ আৰু যাবলৈ তো গৈ চাই আহোঁ দেখাম বাৰু আপোনালোকক চোফাবোৰ কেনেকুৱা কি হয় দেখাবলৈ চেষ্টা কৰিম চাই থাকক পচন্দ হ'লে কিনিব হেল্ল' এয়া আমি শ্ব'ৰুম গৈ পালোঁ আৰু চোফাবোৰ ভালেই লাগিছিলে বাৰু লেডাৰৰো কিছুমান আছিলে এল পেটাৰ্ণৰো আছিলে মোৰ এল পেটাৰ্ণৰে ল'বলৈ আচলতে মন আছিলে কিন্তু যিহেতুকে আমি ৰেণ্টত থাকোঁ গতিকে মাইনাৰ ইমান কষ্টলি বস্তু এটা ল'বলৈ মন নাছিলে সেইটো কাৰণে অকণমান আৰু বাজেটত অহাকৈ আমি চাই আছোঁ আৰু এয়া আটা গৈ পেলাই এইখন চোফাতে বহি আছিলে উঠিবই খোজা নাছিলে আচলতে সেইটো ল'বলৈ অকণমান আমি মন কৰিছিলোঁ যিহেতুকে এইটো চেগুন কাঠৰ আছিলে কিন্তু মানে কি আৰু কিবা এটা বস্তু ল'লে অকণ জুগমীয়া হ'লে ভাল লাগে নহয় জানো কিন্তু যিহেতুকে আমি ৰেণ্টত থাকোঁ গতিকে এতিয়া আমি এইটো নলওঁ কি ল'ম সেইটো আপোনালোকক পিছত দেখাম আৰু আজি আছিলে ৰাখী বন্ধন গতিকে হাঁহিক আজি বেবীয়ে ৰাখী পিন্ধালে মানে আজিৰ পৰা হাঁহিয়ে এজনী নিজৰ বায়েক পালে আৰু বেবীও পালে এজনী ভনীয়েক তো ইমান ভালকৈ নাজানে তাই নীতি নিয়মবোৰ যিহেতুকে তাই অকণমানি গতিকে মাকেও অকণমান শিকাই দিলে ময়ো অকণমান শিকাই দিলোঁ এনেকৈ আৰু থুলমূলকৈ নিয়মটো কৰি থোৱা হ'ল আৰু এয়া আমাৰ হাঁহিয়ে হাতত ৰঙা হালধিৰে ৰাখী পিন্ধিলে আৰু বেলেগ ফূৰ্তি পাইছে আৰু তাই কিবা এটা অদ্ভুত বস্তু হৈ আছে তাইৰ লগত আজি প্ৰথম গাড়ীখন দি যাম ফুম কৰি যাম ফুম কৰি আহিম আকৌ ফুম কৰি যাম আকৌ ফুম কৰি যাম আকৌ স্কুলত গুচি যাম দেই য'ত মাতিছে আমি ভাত খাইম গাড়ী দি থুম কৰি যাম আৰু আমাৰ হাঁহিয়ে 4 মাহ কমপ্লিট কৰিলে এয়া আছিলে তাই 4 মাহৰ ফটো আৰু আজিৰ ভিডিঅ'টো মই এইখিনিতে শেষ কৰি দিছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ভালে থাকক ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত 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 বেছি ধন্যবাদ বাই বাই